খুব সোনকালে অসমৰ আকাশত উৰিব ৰং বিৰঙী চিলা এই চিলা উৰুৱাব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ বৰ্তমান ব্যস্ত হৈ আছে তেওঁৰ নতুন এলবাম চিলাৰ কামত চিলাৰ গীতসমূহৰ ৰেকৰ্ডিঙৰ কামত বৰ্তমান ব্যস্ত হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী লকডাউনৰ সময়ছোৱাত মুম্বাইত থকা শিল্পীজনে মুম্বাইতে এটা নতুন গানৰ এলবামৰ পৰিকল্পনা কৰে সেই এলবামটোই আছিল চিলা আপোনালোকক দেখাব বিচাৰিছো চিলাৰ গীতসমূহৰ ৰেকৰ্ডিঙৰ কামত কেনেকৈ ব্যস্ত হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী এটা সময় আছিল যেটা দেখা গৈছিল প্ৰতি বছৰেই জুবিন গাৰ্গৰ একোটাকৈ নতুন গানৰ এলবামে মুক্তি লাভ কৰিছিল কিন্তু দেখা যায় বিগত কেইটামান বছৰত খুব কমেইহে জুবিন গাৰ্গৰ নতুন গানৰ এলবামে মুক্তি লাভ কৰিছে অৱশ্যে জাতিধ্বংসী কা বিৰোধী আন্দোলনত নামি পৰা জনপ্ৰিয় শিল্পীজনে এটা নতুন গানৰ এলবামত ব্যস্ত হৈ পৰাটো অসমৰ সংগীতপ্ৰেমী শ্ৰোতাসকলৰ বাবে নিখনদেখেই এটা ভাল খবৰ খুব সোনকালেই জুবিন গাৰ্গৰ নতুন গানৰ এলবাম চিলাৰ গীতসমূহে মুক্তি লাভ কৰিব এই সম্বন্ধে আমি নতুন নতুন আপডেটবিলাক আপোনালোকক জনাই থাকিম যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ da 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 da